আগৰ দিনে আৰু এতিয়াৰ দিনে বাঁহ গোহাঁই যাম বুলি ভাবিছিলো বাঁহ গোহাঁইও নহয় বোলে হয় হয় ৰাস্তাটো ইমান বহুত বেয়া বহুত বেয়া ছাৰ গাঁৱৰ মানুহবিলাকে গেট দিছে গেট থাকি দিছে গগৈ চাইডেৰে যাম হ'ব ঠিক আছে ছাৰ আহক এপিনে আহিব পাৰিব হয় বহি আছো এই আঞ্জা ছাৰ এইফালৰ পৰা চুলাই খায় চুলাই বেপাৰীও আহে ছাৰ এইখিনি জেগাতে আমি পাম অকণমান টাইম ৰখিলেই হৈ যাব হয় নেকি হয় তেতিয়াহ'লে অকণমান আগুৱাই যাওঁ নেকি আমি নাই নালাগে ছাৰ অকণমান আগুৱাই গ'লে ভাল হয় কিন্তু এইখিনিতে বেছ হ'ব নেকি ছাৰ মন্দিৰটো আছে সিহঁতক ইয়াতে শপত খুৱাব পাৰিম হ'ব তেতিয়াহ'লে গাড়ীখন অকণমান চেক কৰি ৰাখোঁ অঁ ঠিক আছে ছাৰ এখন ৰাখি দিয়ক বাতি ভৰাই খালোঁ মই খাটি মহৰ দৈ হায় ঐ খাটি মহৰ দুজন আহি আছে ছাৰ মতাহি মাল খাই পুৰা টং হৈ আহিছে হয় নেকি গগৈ হয় ছাৰ আহক অলপ তেনেহ'লে আহক গগৈ এইফালে ওলাই আহা ঘৰতে মানুহ ওলাব পৰা নাই তহঁতে এটা মুঠ খাই ক'ত খাই ঘূৰি আছে হা মুঠ খাই ঘূৰি আৰু ইয়াৰ মোচন চাওক চালা সৌগুণৰ মোচন চাওক মুঠেনি খাবাইছে ছাৰ নাম সুধি লওক আই নাম কি তোৰ নাম কি তোৰ নাম কি হলধৰ ডেকা তোৰ নাম মহিৰাম আৰু হলধৰ ডেকা ছাৰ আৰু তই ক'ত মাল খাবা গৈছি হাৰিয়াপাৰা তহঁতে কৰা কাম কি কাম কৰা হাজিৰা কৰি মাল খাব তই কি কৰা মাল খাবাইছি আমি কি চলি পুহি যত পাওঁ নাই ছাৰ ইহঁতে পথৰৰ খেতি কৰি মাল খাবাইছি কাৰ ঘৰত গৈছিলি তহঁতে কাৰ ঘৰত গৈছিলি বাহিৰে ওলাইছি কাণত ধৰ নাখাওঁ তোৰ কাণত ধৰ আজিৰ পৰা মাল নাখাওঁ এই নাখাওঁ ঠিক আছে যাওঁ এইটো মন্দিৰৰ আগতে লৈ যাওঁ মন্দিৰ মাল নালি মোবাইল থক মাল খাতি নমাৰ ইয়াৰ মুখন চবাই থোৱা পোহে জানো এই সমাকাৰ মই নাখাওঁ কি কৰিছে এই চেৰে বনাই আছে গাঁও গেছন চেৰে পূৰ্বত নাই দে তোৰ চেৰে বনাইছে না আহিছে আমাৰ বনাই আছে মনে মনে পাৰিছিল দেই ধুব ঘৰ কোনটো এইটো হয়নে তহঁতৰ পুৰা জানা তহঁতৰ ঘৰ ক'ত ঠিক আছে যা যা ঘূৰি নুঘূৰি যা এইটোৱে হয় ঢেপি বাই ঘৰৰ মানুহ ক'ত এইটোৱে ছাৰ ঢেপি বাই হয় নেকি ঢেপি বাই ঢেপি বাই মানুহ নাই নেকি ছাৰ মানুহ নাই তেতিয়াহ'লে থাকিব লাগে অকণ বিচাৰ আছে নেকি
মানুহ নাই নেকি? অসমবাসী ৰাইজক এই ভিডিঅ'টোৰ দ্বাৰা আমি বুজাব খোজোঁ যে আমাৰ সকলো যিবিলাক চুলাই ব্যৱসায়ী আছে, অবৈধ চুলাই ব্যৱসায়ী, সেইসকলে যাতে এই আমাৰ চৰকাৰৰ নিয়ম কানুন মানি চলক। আৰু তেওঁলোকে এটাই অনুৰোধ জনাওঁ যে আমি তেওঁলোকে এই মদবোৰ বনোৱা বন্ধ কৰক, তেখেতসকলক ভাল হওক, সকলোৱে ঘৰতে থাকক, চৰকাৰৰ নিয়মবিলাক মানি চলক, কোনো যাতে মদ ভাং খাই ক'তো হাই হুলস্থুল নকৰে। কাৰণ কৰোণাৰ যিটো আপোনাৰ প্ৰভাৱ পৰিছে, যাতে আমাৰ অসমত এইখিনিতে ধ্বংস হৈ যাওক, সকলোৱে সজাগ হওক। তাৰ বাবে নমস্কাৰ।